Hello guys, welcome to my YouTube channel RK Vlogs. আজি মই গৈ আছো এতিয়া মোৰ এন্টৰখন ফাৰ্স্ট সাৰ্ভিসিং দিবলে। তো একচুয়ালি মোৰ সাৰ্ভিসিংৰ যেটো মানে যিমান কিলোমিটাৰ লাগে একচুয়ালি 800 কিলোমিটাৰত মানে ফাৰ্স্ট সাৰ্ভিসিং হয়, কিন্তু মই পাহৰি গৈছিলো সাৰ্ভিসিং দিব। তো আজি গৈ আছো সাৰ্ভিসিং দিবলে। 1100 সামথিং হৈছে মোৰ এতিয়া কিলোমিটাৰ চলিছে। তো একচুয়ালি মোৰ অফিসো আছে, ইয়াৰ পৰা কিমান দেৰি হয় চাও। ইয়াৰ পৰা অফিস যাওঁতেতো এনেও দেৰি হ'বই, আজি গম পাইছোঁ। তথাপি মৰ্নিং টাইমত গ'লে অলপ ভাল হয় সাৰ্ভিসিং কৰিবৰ কাৰণে, মানুহ কম থাকে। গতিকে গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে মোৰ অফিসৰ ওচৰতো আছে এখন মানে TVSৰ সাৰ্ভিস চেণ্টাৰ, কিন্তু মোৰ ফ্ৰেণ্ডৰো আছে এণ্টৰ্ক। তো সি ক'লে যে তাতে যাব নালাগে, এইটো মানে সাৰ্ভিস চেণ্টাৰ ইমান ভাল নহয়, মানে ইমান এটা ৰেছপন্স নিদিয়ে বা কামবিলাক ইমান ভালদৰে নকৰে। তো এইটো কাৰণে মই যিখন শ্ব'ৰুমৰ পৰা কিনিছিলোঁ, তো সেইখন শ্ব'ৰুমৰ যিখন মানে সাৰ্ভিস চেণ্টাৰ সেইটো মোৰ ঘৰৰ ওচৰত বুলি ক'ব পাৰি। ওচৰত মানে কমচে কম মানে 3 কিলোমিটাৰ এনে দূৰত আৰু। তো মই এতিয়া বৰ্তমান তাতে গৈ আছোঁ। মোৰ এনে অকল মোবিলটো চেঞ্জ কৰিব আছে, বাকী তেনেকুৱা বিশেষ একো প্ৰব্লেম পোৱা নাই মই কিনাৰ পৰা। কিন্তু এটা প্ৰব্লেম আছিলে, মানে কিনাৰ পিছদিনাখন মই মানে গম পালোঁ যে যিখন মানে থাকে ডিছপ্লে, যিটো মানে কি বুলি কয় স্পীডোমিটাৰ বুলি কয়, সেইখন মানে যেতিয়া এক্সেলাৰেট কৰোঁ তেতিয়া মানে ভাইব্ৰেট হয়, আৰু সেই ভাইব্ৰেট কৰোঁতে মানে বস্তুটো ডিছপ্লেখন কেৰকৈ চাউণ্ড হয়। তো সেইটো কাৰণে সেইটোকো মানে দেখাম আজি। তো সেইটোও মই ঠিক কৰাব লাগিছিলে, কাৰণ নতুন স্কুটি এখনত তেনেকৈ চাউণ্ড কৰি থাকিলে ভাল নালাগে। जाने दे जाने दे जाने दे जाने दे जाने दे जाने दे। আচলতে মই সাৰ্ভিস চেণ্টাৰখন চিনি নাপাওঁ, তো নেভিগেশ্যনত চাই লওঁ বস্তুটো কোনখিনিত আছে। এইখিনিতেই আছে ওচৰতেই, কিন্তু বস্তুটো গম পোৱা নাই একজেক্টলি মানে আছে ক'ত। আজিকালি জিঅ'ৰ নেট এনেকুৱা শ্ল', মানে নেভিগেশ্যন অনেই নহ'ল। এতিয়া নিজেই বিচাৰিব লাগিব। ফ্ৰেণ্ডে কোৱা মতে হেল্থ চিটি হস্পিটেলখনৰ ছাইডেৰে গৈ এখন মানে হিন্দুস্তান ইউনিলিভাৰৰ মানে আছে, কোম্পানী এটা আছে, তাৰ ওচৰতে বুলি কৈছে। এতিয়া নাজানো, ৰাস্তা সেইটো ছাইডে গ'লেহে গম পাম এতিয়া। হেল্থ চিটি হস্পিটেলটো আহি পালোঁ। এতিয়া ফ্ৰেণ্ডে কোৱা মতেতো হিন্দুস্তান ইউনিলিভাৰৰ মানে কোম্পানী এটা আছে বুলি ক'লে তাৰ ওচৰত। এতিয়া হিন্দুস্তান ইউনিলিভাৰ ক'ত আছে এইটোৱে চাব লাগিব। দোকান এখনতেই সুধি চাব লাগিব এতিয়া, উপায় নাই, নহ'লে বিচাৰি পোৱাটো বৰ টান। অ' দাদা, TVS সাৰ্ভিস চেণ্টাৰ কোনখিনিত আছে? ক'ত? সেই বিল্ডিংখনৰ ওচৰত? ঠিক আছে বাৰু, এইখন বিল্ডিঙতেই হ'ব, এইখনেই হ'ব লাগে।
সার্ভিসিং আছিলে ঠিক আছে বিচাৰি বিচাৰি আহি পালোঁ এতিয়াহে ইয়াত বাৰু কিমান সময় লগায় RC আৰু নাম্বাৰ প্লেট অহা নাই এতিয়ালৈকে আৰু ইয়াতে একচুৱেলি নটিচ বৰ্ডত মানে সৰুকৈ এইটো আপুনি দেখা পাই আছে মই জুম কৰিব পৰা নাই তাত লিখা আছে যে ইয়াতে মানে ফটো বা ভিডিঅ' মানে কৰিব নোৱাৰে যদি কৰে তেতিয়া মানে কিবা ব্যৱস্থা মানে ল'ব আৰু তেনেকুৱা মানে নটিচত লিখা আছে গতিকে মই ইমান আৰু বনোৱা নাই একচুৱেলি বেলেগ শ্ব'ৰুমতো তেনেকৈ লিখা নাথাকে এইটো নাজানো কিয় ইহঁতে লিখিছে ইয়াতে গাইজ মই শ্ব'ৰুমত মানে ছাৰ্ভিচ চেণ্টাৰত মানে যিহেতু তাতে ফটো উঠাব নিদিলে আৰু তাতে নটিচ বৰ্ডত লিখা আছিলে যে ফটো উঠালে বা আপুনি ভিডিঅ' কৰিলে কিবা মানে ব্যৱস্থা লোৱা যাব গতিকে মই ভিতৰত যদিও গৈছিলোঁ অলপ কাৰণে তথাপিও মই মানে ভিডিঅ' বনোৱা নাই কেমেৰা মই অফ কৰি থৈ দিছিলোঁ আৰু তাৰ পৰা যিহেতু মোৰ অফিচ যাব লগা আছিলে অফিচৰ বাবে মোৰ দেৰি হৈ আছিলে সেইটো কাৰণে মই ভিডিঅ' চিডিঅ'ত বনোৱা নাই ডাইৰেক্ট মই আৰু বৰষুণ দিওঁ অৱস্থা হৈ আছিলে সেইবাবে মই ডাইৰেক্ট অফিচলৈকে গ'লোঁ আৰু অফিচৰ পৰা অলপ আগতে মই আহি পালোঁ গতিকে এইখন চাব পাৰে মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ চাওক আপোনালোকে ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ মোৰ হৈছে আপোনাৰ 440 ৰুপিজ পৰিছে অকল বেলেগ একো লগা নাই অকল মানে মবিলটো চেঞ্জ কৰিছিল তে গতিকে গাইজ ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ কষ্ট হ'ল আপোনাৰ 440 গতিকে আপুনি 440ত ফাৰ্ষ্ট ছাৰ্ভিচিং কৰিব পাৰে এণ্টৰ্কৰ মোৰখন একচুৱেলি এণ্টৰ্ক BS6 হয় গতিকে গাইজ এইখিনিতে মানে ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ত লগ পাম গতিকে শুভৰাত্ৰি